হেল্ল' ফ্ৰেণ্ডছ, সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল জ্ঞান ভাণ্ডাৰ 24/7লৈ। অমৃত বৃক্ষ আন্দোলনত যিসকলে গছপুলি ৰোপণ কৰিব তেওঁলোকৰ ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন আপোনালোকে কৰিছে আৰু এই ৰেজিষ্ট্ৰেশ্যন যিসকলে কৰিছে তেওঁলোকে অহাকালি অৰ্থাৎ 1 তাৰিখৰ পৰা 15 আগষ্টৰ ভিতৰত গছপুলি ৰোপণ কৰিব লাগিব আৰু গছপুলি ৰোপণৰ সময়ত ফটো ল'ব আৰু ফটোসমূহ অমৃত বৃক্ষ আন্দোলনৰ কাৰণে যিটো এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যনত আপলোড কৰিব লাগিব। সো ফটোসমূহ যাতে আপোনালোকে সহজভাৱে আৰু সঠিকভাৱে আপলোড কৰিব পাৰে সেই বিষয়ে আজিৰ ভিডিঅ'ত দেখুওৱা হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। সো ফটোখিনি আপলোড কৰাৰ বাবে আপুনি আপোনাৰ মোবাইলত এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব যিটোৰ নাম হৈছে অমৃত বৃক্ষ আন্দোলন এপ। সো সেই অমৃত বৃক্ষ আন্দোলন এপটো ডাউনলোড কৰাৰ বাবে আপুনি যাব লাগিব আপোনাৰ মোবাইলৰ যিটো প্লে ষ্ট'ৰত যাব লাগিব। সো প্লে ষ্ট'ৰ এনেকৈ খোল খাব। প্লে ষ্ট'ৰ খোল খোৱাৰ পিছত আপুনি যিটো ইয়াতে সাৰ্চ বক্স দেখা পাইছে এই সাৰ্চ বক্সত আপুনি টাইপ কৰিব লাগিব অমৃত বৃক্ষ আন্দোলন। সো অমৃত বৃক্ষ আন্দোলন যেতিয়া আপুনি টাইপ কৰাৰ পিছত ইয়াতে আপোনাৰ এপ্লিকেশ্যনটো আহিব। ইয়াৰে যিটো আপুনি দেখা পাইছে যে গছপুলি ৰোপণ কৰি থকা যিটো আইকন আছে সেই আইকন থকা এপটো হৈছে অমৃত বৃক্ষ আন্দোলনৰ ফটো আপলোড কৰাৰ বাবে অফিচিয়েল এপ। সো ইয়াত আপুনি এই এপটো আপুনি ইনষ্টল কৰিব। ইনষ্টল কৰাৰ যেতিয়া শেষ হৈ যাব তেতিয়া আপুনি অপেন বটনত ক্লিক কৰিব। অপেন বটনত ক্লিক কৰাৰ পিছত অমৃত বৃক্ষ আন্দোলন যিটো এপ্লিকেশ্যন আছে এপ্লিকেশ্যনটো খোল খাব, অৰ্থাৎ এইটো স্ক্ৰীন আহিব। এইটো হৈছে অমৃত বৃক্ষ আন্দোলনৰ হোম পেজ। সো ইয়াৰ পৰাই আপুনি লগইন কৰি পেলাই আপুনি ফটো আপলোড কৰিব। সো লগইন বটনত ক্লিক কৰিব। লগইন বটনত ক্লিক কৰাৰ পিছত এনেদৰে আপোনাৰ এইটো স্ক্ৰীন আহিব। এইটো হৈছে লগইন স্ক্ৰীন। সো লগইন স্ক্ৰীনত আপুনি ইয়াতে যিটো আপুনি বক্স দেখা পাইছে সো ইয়াতে আপুনি টাইপ কৰিব লাগিব যিটো নাম্বাৰেৰে ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিল সেই মোবাইল নাম্বাৰটো ইয়াত আপুনি টাইপ কৰিব। লগইন কৰাৰ দুটা পদ্ধতি আছে। এটা হৈছে ইয়াতে আপুনি মোবাইল নাম্বাৰ টাইপ কৰাৰ পিছত ইয়াতে ক্লিক কৰিব গেট OTP। সো সেইটো মোবাইল নম্বৰত OTP যাব আৰু OTPটো আপুনি ইয়াতে আপুনি এণ্টাৰ কৰিব। এণ্টাৰ কৰি পেলাই ইয়াতে কেপচা কোড লিখিব, লিখি পেলাই লগইন বটনত ক্লিক কৰিলে লগইন হৈ যাব। সো ইয়াতকৈ সহজ আৰু এটা পদ্ধতি আছে। সেই পদ্ধতিটোত আপুনি OTP নালাগে। সেইটো হৈছে ইয়াতে আপুনি মোবাইল নম্বৰটো লিখিব, সেইটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ, সেইটো ইয়াতে টাইপ কৰিব। টাইপ কৰাৰ পিছত যেতিয়া আপুনি ৰেজিষ্টাৰ কৰিছিল সেই ৰেজিষ্টাৰ কৰাৰ সময়ত এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ পাইছে। সো সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াতে টাইপ কৰিব। টাইপ কৰিলে আপোনাৰ OTPৰ প্ৰয়োজন নহ'ব। তেতিয়া আপুনি ইয়াতে যিটো কেপচা কোড আছে সেই কেপচা কোডটো ইয়াতে লিখিব। লিখাৰ পিছত এনেদৰে দেখা যাব। তেতিয়া আপুনি লগইন বটনত আকৌ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেদৰে আপোনাৰ লগইন হৈ যাব। সো লগইন হোৱাৰ পিছত আপুনি কি দেখা পাব, যিটো মোবাইল নম্বৰ আপুনি টাইপ কৰি লগইন কৰিছে সেই মোবাইল নম্বৰটো কোনগৰাকী ব্যক্তিৰ নামত ৰেজিষ্টাৰ আছে সো তেওঁৰ নামটো আহি যাব, মোবাইল নম্বৰটো আপুনি পাব, লগতে সেই মানুহজনৰ এড্ৰেছো আপুনি পাব। সো এইটো স্ক্ৰীন আহিব। ইয়াতে আপুনি দেখা পাইছে আপলোড ফটো। সো ইয়াতে ক্লিক কৰি আপুনি আপলোড কৰিব লাগিব ফটো। সো ফটো আপলোড কৰাৰ পিছত যদি আপুনি দেখা পাইছে গোটেইকেইটা ফটো ঠিক হোৱা নাই তেতিয়াহ'লে আপুনি ডিলিট ফটোত ক্লিক কৰিলে গোটেইকেইটা ফটো ডিলিট হৈ যাব। সো ইয়াতে আছে আপোনাৰ প্লেন লিষ্ট, আপুনি কি গছৰ পুলিৰ ফটো আপুনি আপলোড কৰিছে। সো ইয়াতে আপুনি এই প্লেন লিষ্টত ক্লিক কৰিলে দেখা পাব। আছে আপোনাৰ ছেটিংছ বটন। সো ছেটিংছ বটনত ক্লিক কৰিলে কি হ'ব, সো ইয়াত কি আছে সেই বিষয়ে মই লাষ্টত জনাই দিম। সো এতিয়া যিহেতু আমি ফটো আপলোড কৰিম গতিকে ফটো আপলোডত ক্লিক কৰিম। সো ফটো আপলোডত ক্লিক কৰাৰ পিছত এইটো স্ক্ৰীন আহিব। সো ইয়াতে আছে আপোনাৰ ইয়াতে এটা বক্স আছে, এইটো ড্ৰপ ডাউন বক্স হয়। সো ইয়াতে ক্লিক কৰিলে এনেদৰে আপোনাৰ যিমান গছ আছে সকলো গছৰ নাম ইয়াতে আপুনি পাব। স্ক্ৰল ডাউন কৰিলে তললৈকে যাব পাৰিব, তললৈকে বহুত গছৰ ফটো আপুনি দেখা পাব। সো ইয়াৰ পৰা যিটো গছ পুলি সেই ফটোটোত আছে অৰ্থাৎ যিটো গছ পুলি ৰোপণ কৰা হৈছে সেই গছৰ নাম আপুনি ইয়াত চিলেকশ্যন কৰিব। চিলেকশ্যন কৰাৰ পিছত এনেদৰে আপুনি আমলখি দিব পাৰে বা অৰ্জুন যেনেকৈ যি নহওক কিয় যিটো গছ পুলি ৰোপণ কৰিছে সেই গছৰ নামটো চিলেকশ্যন কৰিব। চিলেকশ্যন কৰাৰ পিছত এইবাৰ হৈছে ফটো আপলোড কৰাৰ সময়। সো ফটো দুই ধৰণে আপলোড কৰিব পাৰে। এটা হৈছে অপেন কেমেৰাৰে ফটো আপলোড কৰিব পাৰে আৰু এটা হৈছে অপেন গেলাৰীৰে ফটো আপলোড কৰিব। সো আপোনালোকে নিশ্চয় বুজি পাইছে। অপেন কেমেৰা হৈছে যেতিয়া গছপুলিটো ৰোপণ কৰিব সেই সময়ত আপুনি অপেন কেমেৰাত ক্লিক কৰি লগে লগে ফটো লৈ লগে লগে আপলোড কৰিব পাৰে। আৰু অপেন গেলাৰী হৈছে যে আপুনি ফটো লৈ পিছত আপুনি আপোনাৰ সুবিধা অনুসৰি কোনোবা সময়ত আপুনি ফটো যদি আপলোড কৰে তেতিয়াহ'লে অপেন গেলাৰীত ক্লিক কৰি কৰিব। সো এতিয়া চাওঁ আমি যে অপেন কেমেৰাত ক্লিক কৰি কেনেকৈ ফটো আপলোড কৰা হয়। সো অপেন কেমেৰাত ক্লিক কৰাৰ পিছত আপুনি যেতিয়া প্ৰথমবাৰ ফটো আপলোড কৰিব অপেন কেমেৰাত ক্লিক কৰিব তেতিয়া আপোনাৰ এনেদৰে এইটো স্ক্ৰীন পাব। ইয়াত আপুনি বিচাৰিছে যে কেমেৰাৰ পাৰমিশ্যন দিব লাগিব। সো পাৰমিশ্যনটো আপুনি কেনেদৰে দিব, while using the app ইয়াতে ক্লিক কৰি আপুনি পাৰমিশ্যন দিব। ইয়াতে যদি ক্লিক নকৰে তেতিয়াহ'লে কিন্তু কেমেৰা অপেন নহয়। সো while using the app ইয়াতে আপুনি ক্লিক কৰাৰ পিছত
এনেদৰে কেমেৰা অপেন হৈ যাব সো ইয়াতে মই এটা বেলেগ ফটো দিছো সো আপোনালোকে যেটো ফটো আপলোড কৰিব হেতু ফটো দিব সো ইয়াত এনেদৰে কেমেৰা অপেন হৈ যাব কেমেৰাৰে ফটো লব ফটো লোৱাৰ পিছত এনেদৰে আহিব সো এতিয়া প্ৰথমতে আপুনি গছৰ নামটো সিলেকশন কৰিব পাৰে বা ফটো লোৱাৰ পিছতো সিলেকশন কৰিব পাৰে সো এতিয়া ইয়াতে যেটো ফটো সিলেকশন কৰা নাই গছৰ নামটো সিলেকশন কৰা নাই গতিকে সিলেক্ট প্ল্যান ইয়াতে ক্লিক কৰি আপুনি গছৰ নামটো সিলেকশন কৰি লওক সো এনেদৰে ইয়াত অৰ্জুন গছ সিলেকশন কৰা হৈছে আৰু ফটোটো যেহেতু লোৱাই হৈছে গতিকে এতিয়া আপুনি আপলোড বটনত ক্লিক কৰিব আপলোড বটন ক্লিক কৰাৰ পিছত এনেদৰে স্ক্ৰিনটো আহি যাব সো ইয়াত লিখা আছে ইমেজ হেজ বিন আপলোডেড সাকসেসফুলি সো ইয়াত আপুনি প্ল্যান্টৰ আইডি নম্বৰটো পাই যাব এনেদৰে আপোনাৰ এটা ফটো আপলোড হৈ গল যেহেতু 11 বাইদেউ 6টাকে গছপুলি ৰোপণ কৰিব লাগিব আৰু 6টাকে ফটো আপলোড কৰিব লাগিব গতিকে গো টু ড্যাশবোৰ্ড ইয়াতে ক্লিক কৰি নেক্সট ফটো আপুনি আপলোড কৰিব সো এটো হৈছে প্ৰথম পেজ যৰ পৰা ফটো আপলোড কৰা হয় সো ইয়াত আকৌ আমি আপলোড ফটোত ক্লিক কৰিম সো আপলোড ফটোত ক্লিক কৰাৰ পিছত এনেদৰে আকৌ আগৰ দৰে পেজ খুলিব এইবাৰ আমি ওপেন গ্যালাৰীৰ পৰা কেনেদৰে ফটো আপলোড কৰা হয় হেতু আমি জানি লম সো ওপেন গ্যালাৰীত ক্লিক কৰক ক্লিক কৰাৰ পিছত আহিব প্ৰথমবাৰ যেহেতু ওপেন গ্যালাৰীত ক্লিক কৰা হৈছে গতিকে ইয়াতো বিচাৰিব আপোনাৰ গ্যালাৰী ওপেন কৰাৰ কাৰণে পাৰমিশন সো ইয়াত আপুনি এলাউ দিব এলাউ দিলেহে আপুনি গ্যালাৰী খুল খাব তেতিয়াহে ফটো গ্যালাৰীৰ পৰা আপলোড কৰিব পাৰিব যদি ডন্ট এলাউ মাৰে তেতিয়াহলে কিন্তু আপোনাৰ গ্যালাৰী ওপেন নহয় তেতিয়াহলে প্ৰবলেম পাব সো এই ডন্ট এলাউ কেতিয়াও নামাৰিব এলাউ বটনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত গ্যালাৰী এনেদৰে খুল খাব যত আপোনাৰ গ্যালাৰীত সেভ হৈ থকা সকলো ফটো ইয়াত দেখা পাব ইয়াৰ পৰা যেটো ফটো আপুনি আপলোড কৰিম বুলি ভাবিছে সেই ফটোটো ক্লিক কৰিব সো ক্লিক কৰাৰ পিছত এনেদৰে ফটোটো আপুনি ক্লিক কৰিলে আপলোড হৈ গল এতিয়া গছৰ নামটো সিলেকশন কৰাই আছে গতিকে আপুনি আপলোড বটনত ক্লিক কৰক সো আপলোড বটনত ক্লিক কৰিলে আগৰ নিচিনা আকৌ লিখা আহিব ইমেজ হেজ বিন আপলোডেড সাকসেসফুলি আৰু প্ল্যান্ট আইডিটো পাই যাব সো আগৰ দৰে যেহেতু দুটা গছপুলি ৰোপণ হৈ গল এতিয়া আপুনি গো টু ড্যাশবোৰ্ডত ক্লিক কৰি আকৌ আপুনি 3 নম্বৰ গছপুলিটো ৰোপণ কৰিব পাৰিব বা ৰোপণ কৰিব সো গো টু ড্যাশবোৰ্ডত ক্লিক কৰাৰ পিছত আকৌ সেই আগৰ স্ক্ৰিনটো আহিব সো ইয়াত চাওক যে ইয়াত টোটাল ইমেজ আপলোডেড টু অৰ্থাৎ মই দুটা গছপুলি ৰোপণ কৰিছো গতিকে ইয়াৰ পৰা আপুনি গম পাব যে কেইটা গছপুলি ৰোপণ কৰা হৈছে যেতিয়া আপোনাৰ 6টাকে গছপুলি ৰোপণ হৈ যাব বা ইচ্ছা কৰিলে আপুনি 6টাতকৈ বেছি গছপুলি ৰোপণ কৰিব পাৰে কিন্তু যেহেতু 6টাকে গছপুলি ৰোপণ কৰিব লাগিব বুলি কোৱা হৈছে গতিকে 6টাকৈ গছপুলি যেতিয়া ৰোপণ কৰা হৈ যাব ইয়াত 6 লিখা আহিব তেতিয়াহলে এইগৰাকী বাইদেউ গছপুলি ৰোপণ কৰা শেষ হৈ যাব সো ইয়াৰ মাজতে মই এটা কথা কৈ থওঁ যে যেহেতু আপুনি গ্যালাৰীত যেতিয়া ফটো লব গছপুলি ৰোপণৰ তেতিয়া আপুনি জিও ট্যাগ কৰা ফটোহে লব লাগিব অৰ্থাৎ আপুনি জিও ট্যাগ মানে হৈছে যে আপোনাৰ ফটোৰ ওপৰত যাতে ডেট টাইম আৰু প্লেস এইবিলাক লিখা থাকে সো তেনেকুৱা কেমেৰাৰেহে ফটো লব লাগিব সো তেনেকুৱা কেমেৰা হৈছে আপোনাৰ জিপিএস কেমেৰা নোট ক্যাম এইবিলাক আপোনাৰ মোবাইলত অলৰেডি ইনষ্টল কৰা থাকিব লাগিব তেতিয়াহে ফটোখিনি আপলোড হ'ব জেনাৰেল কেমেৰাৰে যদি ফটো লয় সেই ফটো কিন্তু আপুনি পিছত আপলোড কৰিব নোৱাৰিব তেতিয়া আপোনাৰ মেটা ডাটা এৰৰ এনেকুৱা এৰৰ দেখাব আপলোড কৰিব নোৱাৰিব তেতিয়া আপোনাৰ কামটো ডাবল কৰিব লাগিব গতিকে আপোনাৰ মোবাইলত জিপিএস কেমেৰা বা নোট কেমেৰা এনে ধৰণৰ যিবিলাক জিপিএস জিও ট্যাগ যুক্ত ফটো লোৱা কেমেৰা আছে সেই কেমেৰা ইনষ্টল কৰা থাকিব লাগিব আৰু এটা কথা হৈছে যে আপোনাৰ মোবাইলৰ যেটো লোকেশন সেই লোকেশনটো কিন্তু অন হৈ থাকিব লাগিব নহলে কিন্তু আপোনাৰ জিপিএস কেমেৰাই কাম নকৰিব গতিকে এটা বস্তু আপুনি মনত ৰাখিব লাগিব জিপিএস কেমেৰা বা নোট কেমেৰা আপোনাৰ মোবাইলত ইনষ্টল কৰি লব আৰু মোবাইলৰ লোকেশনটো অন কৰি থব লাগিব সো এনেদৰে ফটো লৈ পেলাই পিছত আপুনি ওপেন গ্যালাৰীত গৈ পেলাই আপুনি ফটো আপলোড কৰিব পাৰিব এতিয়া যেহেতু মই আৰু ফটো আপলোড নকৰো গতিকে ইয়াৰ পিছত কি হ'ব এটো মই দেখাই দিছো ইয়াত যেটো ডিলিট বটন আছে মই আগতে কৈছো যিবিলাক ফটো দুটা ফটো আপলোড কৰিছো দুইটা ফটো যদি মোৰ কিবা ভুল হৈছে তেতিয়াহলে ডিলিট ফটোত ক্লিক কৰিলে দুইটা ফটো ডিলিট হৈ যাব সো ইয়াত আছে আপোনাৰ প্ল্যান্ট লিষ্ট সো কি প্ল্যান্ট ইতিমধ্যে কি ফটো আপলোড কৰা হল হেতু চাবৰ কাৰণে আপুনি প্ল্যান্ট লিষ্টত ক্লিক কৰিব প্ল্যান্ট লিষ্টত ক্লিক কৰাৰ পিছত মই যেহেতু দুটা ফটো আপলোড কৰিছো দুইটা ফটো ইয়াতে দেখাইছে সো ইয়াত আপোনাৰ ফটো আহিব ইয়াত গছৰ নাম আৰু কোন তাৰিখৰ কোন সময়ত ফটো আপলোড কৰা হৈছে এটো আহিব যদি ফটোটো আপোনাৰ ভাল লগা নাই তেতিয়াহলে ডিলিট বটন ক্লিক কৰি সেই ফটোটো ডিলিট কৰিব পাৰিব সো এতিয়া চাওক ইয়াতে আছে সেটিং বটন মই আগতে কৈছিলো যে সেটিং বটনত কি আছে মই পিছত দেখাম সো সেটিং বটন কেতিয়া ক্লিক কৰিব যেতিয়া আপোনাৰ এটা বাইদেউৰ গোটেইকেইটা ফটো আপলোড কৰা শেষ হৈ যাব তেতিয়া সেটিং বটনত ক্লিক কৰিব সেটিং বটনত ক্লিক কৰাৰ পিছত এইটো স্ক্ৰিন আহিব ইয়াত আপুনি লগ আউট বটনত ক্লিক কৰাৰ পিছত এনেদৰে আপোনাৰ লগ আউট হৈ যাব লগ আউট হৈ পেলাই আপোনাৰ হোম স্ক্ৰিন আহিব এতিয়া হোম স্ক্ৰিনৰ পৰা আপুনি কি কৰিব দ্বিতীয় গৰাকী বাইদেউ অৰ্থাৎ পিছৰ গৰাকী বাইদেউৰ ফটো আপলোড কৰাৰ বাবে আপুনি আকৌ লগইন কৰিব যেনেকৈ মই গোটেই ভিডিওটো দেখালো লগইন কৰিব এনেদৰে আপুনি আৰু এগৰাকী বাইদেউৰ ফটো আপলোড কৰিব পাৰিব সো फ्रेंड्स এখিনি আছিল আজিৰ ভিডিও মই ভিডিওটো যেনেদৰে দেখাইছো স্টেপ বাই স্টেপ এনেদৰে ফলো কৰি আপুনি ফটো উঠাব আৰু ফটোখিনি এনেদৰে আপলোড কৰিব সো ভিডিওটো সকলোৰ লগত শেয়াৰ কৰিব যাতে আমাৰ সকলো বাইদেৱে
এই ভিডিঅ' চাই অতি সুকলমে আৰু সঠিকভাৱে ফটো আপলোড কৰিব পাৰে। ধন্যবাদ।